ঘৰত যোৱাৰ ৰাস্তা বিচাৰিয়ে পোৱা নাই। কালি গৈ 11টা বজাত ঘৰ পাইছোঁ। আজিও গোটেই গুৱাহাটীটো ওপৰে ওপৰে ঘূৰি আছোঁ, কোনোফালে যাব পৰা জাগা নাই। এইয়া গুৱাহাটী, আমাৰ গুৱাহাটী দেখিছে এই অৱস্থা। কেনেকৈ গাড়ীখন লৈ যাম এইফালেদি? ঘূৰি আছোঁ, কোনোফালেদি যাব পৰা উপায় নাই, চবতে এনেকুৱা অৱস্থা। এই স্কুলৰ বাচ্চাবিলাক সন্দেহ আছে ৰাতি 12টাত ঘৰ পাবনে নাপায়, এনেকুৱা অৱস্থা। কি কাৰণত? অল গুৱাহাটী পানী যদি মানুহে খাব নাপায় নহয় 3 দিনমান জীয়াই থাকিব কিন্তু আমাৰ 1 ঘণ্টা যেতিয়া ইয়াতে গুৱাহাটীত বৰষুণ দিয়ে তেতিয়াহ'লে আমাৰ লাইফ চেছ হৈ যায়, ঘৰে ঘৰে লাইফ চেছ হৈ যায়। এইবিলাক নেশ্যনেল হাইৱে, মেইন ৰাস্তা, যিকোনো জাগাৰ এই অৱস্থা। অলি গলিটো বাদেই দিলোঁ, তো কি ক'ম, আমি পানীৰ কাৰণে মৰি আছোঁ। 5টা কোনে কৰিব? এইবিলাক কি সদায় চিৰদিন কি মানুহে এনেকৈয়ে চলি থাকিব নেকি? কালি ৰাতি 11টাত ঘৰ পাইছোঁ, আজি ভগৱান জানে আজি 12টা 1টা বজাতো ঘৰ পাম নেকি। একেখিনি জেগাতে ফচি আছোঁ। কিয় কাৰণে এইবিলাক কাৰ কাৰণে হৈ আছে, কাৰ কাৰণে নহয়? হ'ব পাৰে পানী, কিন্তু ব্যৱস্থাটো ল'ব লাগে, কিয় নলয় ব্যৱস্থা? পানীৰ বেমাৰে খাইছে আমাক, পানীৰ বেমাৰ। গুৱাহাটীত আমাৰ পানীৰ বেমাৰ লাগিছে। কান্দি কান্দি যদি মূৰ ফালিও দিওঁ একো কৰিবৰ নাই। দুনিয়াৰ মানুহ কষ্ট পাই আছে, পানীৰ বেমাৰে লাগিছে আমাক। কিয় অফিচ কাছাৰী ফ্লেট কিমান ৰাস্তা ঘাট ব্ৰিজ চব বনি আছে, কিন্তু পানী ওলাই যোৱাৰ ব্যৱস্থা নাই। ড্ৰেইনেজ চিষ্টেম ভাল নহয়। ড্ৰেইনেজ চিষ্টেম যেতিয়ালৈকে ঠিক নহয় আমি চিৰদিন। আৰু আমি যদি কামত নাযাওঁ পানীৰ ভয়তে, তেতিয়াহ'লে আমি খাম কি কৰিম? কি আমি মানুহবিলাক মৰিব লাগিব? পানীৰ বেমাৰত আমি মানুহ মৰিব লাগিব, হয়নে?